চাকৰি ক্ষেত্ৰত যেতিয়া লৰাই পাব এতিয়া আৰু পুলিচ ভেৰিফিকেশ্যন নালাগে। আমি এইটো আজি আপোনালোকক জনাবলৈ পাই ভাল পাইছোঁ যে আজি যেতিয়া মই যে 1 লাখ চাকৰি আমি দি আছোঁ বা সেই প্ৰক্ৰিয়াৰ মাজত গৈছোঁ, চেণ্ট্ৰেল গভৰ্ণমেণ্ট নহয়, ষ্টেট গভৰ্ণমেণ্টৰ চাকৰি যেতিয়া আপুনি পাব, আপুনি পুলিচ ভেৰিফিকেশ্যন কৰিব নালাগে। আমি সেই কষ্টৰ পৰা ৰাইজক ৰেহাই দিছোঁ। এখন সেলফ ডিক্লেয়াৰ্ড এফিডেভিট বনাই দিব যে মোৰ কোনো কেছ নাই বুলি, সেইখনে যথেষ্ট। আজি আমাৰ কাৰণে এটা খুব গৌৰৱৰ দিন। আজিৰ পৰা যিকোনো ব্যক্তিয়ে ট্ৰেড লাইচেন্স ল'বৰ কাৰণে কোনো মিউনিচিপালিটিৰ অফিচত যাব নালাগে। কম্পিউটাৰৰ জৰিয়তে তেওঁলোকৰ বিদ্যুৎ পৰিশোধ কৰা কাগজখন আৰু আন 2-4টা ডকুমেণ্টছ কম্পিউটাৰত স্কেন কৰি উঠাই দিয়াৰ লগে লগে তেওঁলোকে নিজৰ ট্ৰেড লাইচেন্স পাব পাৰিব। গুৱাহাটীতে হওক, ডিব্ৰুগড়তে হওক, তেওঁলোকে ডিজিটেল পেমেণ্ট দি তেওঁলোকে 2-3খন কাগজ স্কেন কৰি জমা দি ট্ৰেড লাইচেন্সখন তেওঁলোকে নিজৰ ঘৰতে ৰাতি 2-3টা বজাতো ল'ব পাৰিব। এইটো এটা আমাৰ চৰকাৰখনৰ কাৰণে এটা বহুত ডাঙৰ সফলতা। দ্বিতীয়তে, আজিৰ পৰা প্ৰপাৰ্টি টেক্স আমি কোনেও মিউনিচিপালিটি বা টাউন কমিটিৰ অফিচত গৈ দিব নালাগে, কম্পিউটাৰৰ জৰিয়তে আমি দিব পাৰিম। তৃতীয়তে, বিল্ডিং পাৰ্মিশ্যন আজিৰ পৰা অনলাইন হ'ল। অনলাইনত আমি বিল্ডিং পাৰ্মিশ্যন বিচাৰিম, কিন্তু অৱশ্যে সেইটো এতিয়াও অট'মেটিক নহ'ব, সেইটো এতিয়াও মেনুৱেলি তেওঁলোকে চিন্তা কৰি লাইচেন্সখন দিব, কিন্তু এপ্লিকেশ্যনটো অনলাইন হ'ব। পৰৱৰ্তী সময়ত আমি বিল্ডিং পাৰ্মিশ্যনটো ছিষ্টেম বেছ, প্ৰচেছ বেছ কৰিবৰ কাৰণে যত্ন কৰিম, কিন্তু আজিৰ পৰা ট্ৰেড লাইচেন্সটো ছিষ্টেম বেছ, প্ৰচেছ বেছ। আমি এতিয়া কাৰো অফিচৰ মানুহৰ লগত সাক্ষাৎ কৰিব নালাগে। ৰাতি 2টা বজাতো ডেকা ল'ৰাজনে ব্যৱসায় কৰিব খুজিলে ট্ৰেড লাইচেন্সখন কম্পিউটাৰৰ পৰা ল'ব পাৰিব। ৰাতি 2টা বজাতো প্ৰপাৰ্টি টেক্স দিব পাৰিব। দ্বিতীয়তে, গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সৈতে যুঁজিবলৈ স্মাৰ্ট চিটি আৰু আগৰ GDD ডিপাৰ্টমেণ্ট, এতিয়াৰ আৰ্বান ডিপাৰ্টমেণ্টে ছুপাৰ চাকাৰ মেচিন মহানগৰীত দিলে, তাক আজি আমি উদ্বোধন কৰিলোঁ। ইয়াৰ সমান্তৰালভাৱে অলপতে ভাৰতৰ আৰ্বান ডেভেলপমেণ্ট মিনিষ্ট্ৰীয়ে যি স্বচ্ছ সৰ্বেক্ষণ চলাইছিলে, তাতে আমাৰ কেইবাখনো নগৰে ভাল ফলাফল কৰিছে। আজি তেখেতসকলকো আমি সন্মানিত কৰিলোঁ। অসমৰ নগৰ উন্নয়নৰ ক্ষেত্ৰত বিশেষকৈ ৰাইজক স্বয়ংক্ৰিয় সেৱা দিয়াৰ নামত আজিৰ দিনটো এটা মাইলৰ খুঁটি হৈ ল'ব। ট্ৰেড লাইচেন্স উলিয়াওঁতে মানুহে বহুত কষ্ট পাইছিলে, আজিৰ পৰা সেই